মানুহজনৰ কি আছে জীৱনটোত ক'ব নোৱাৰো, খালি মোৰ ঘৈণীজনীৰ পিছত লাগি থাকে। আজি 2009ৰ পৰা খালি মোৰ ঘৈণীজনীৰ ওপৰত চকু। এই ইমান দেখাই শুনাই বেয়া নে মোৰ ঘৈণীজনী, খালি তাইৰ ওপৰতে চকু। যত যি কিবা ডিছকাশ্যন কৰিলে ৰিণিকীৰ মাটি, আৰে লৈ নাযাওঁ কিয়, আইনটো আছে। কঠোৰ মানুহ, মোৰ সন্মুখত হিমালয় আহিলেও মই ভাঙি দিম, চিন্তা কৰিব নালাগে। মোৰ ছোৱালী আৰু মোৰ ঘৈণীয়েকৰ লগত যুঁজিব নালাগে। যি পুৰুষ হয়, যাৰ সাহস আছে, সি মোৰ লগত যুঁজক। মোৰ ক'ৰবাত পত্নী, মোৰ ক'ৰবাত পুত্ৰ, সিহঁতৰ লগত যুঁজি কি লাভ হ'ব? মোক বাধা দিব নোৱাৰে। যিমানে মোক বাধা দিব সিমানে মই বেছি শক্তিশালী হৈ তেওঁলোকে বেয়া পোৱা কামবোৰ কৰিম। হিমন্ত বিশ্ব শৰ্মা ইমান কঠোৰ মানুহ, মোৰ সন্মুখত হিমালয় আহিলেও মই ভাঙি দিম, চিন্তা কৰিব নালাগে। এইবিলাক অভিযোগে মোক আগতো পেলাব পৰা নাই, এতিয়াও নোৱাৰে। খালি মোৰ এটাই দুখ যে মোৰ লগত যুঁজিব লাগে, মোৰ ছোৱালী আৰু মোৰ ঘৈণীয়েকৰ লগত যুঁজিব নালাগে। যি পুৰুষ হয়, যাৰ সাহস আছে, সি মোৰ লগত যুঁজক। মোৰ ক'ৰবাত পত্নী, মোৰ ক'ৰবাত পুত্ৰ, সিহঁতৰ লগত যুঁজি কি লাভ হ'ব? হয় নহয়? যদি কাৰোবাৰ সাহস আছে, মোৰ লগত যুঁজক। এইটোকে ক'লো। আৰে এইবিলাক লেফটিষ্ট পেপাৰ হয়, এইবিলাকক কোনে গুৰুত্ব দিয়ে? অসমৰ মানহানি গোচৰ কৰি মই কি কৰিব লাগে? মোৰ লগতো যুঁজাই নাই। মোৰ লগত যুঁজিব সাহস আছে নেকি? যাৰ লগত যুঁজিছে সি মানহানি কেছ দিলে দিব, মই কিয় মানহানি কেছ দিব লাগে? এইটো কিবা অপপ্ৰচাৰ নহয়, প্ৰচাৰ হ'ব পাৰে নেকি? সদায় মোৰ ঘৈণীজনীৰ পিছত লাগি থাকে, বেলেগ একো কাম নাই। য'তে মই দেখো আজি 2009ৰ পৰা খালি মোৰ ঘৈণীজনীৰ ওপৰত চকু। এই ইমান দেখাই শুনাই বেয়া নে মোৰ ঘৈণীজনী, খালি তাইৰ ওপৰতে চকু। তাকে কৈছো, এই মানুহজনৰ কি আছে জীৱনটোত ক'ব নোৱাৰো, খালি মোৰ ঘৈণীজনীৰ পিছত লাগি থাকে। গাড়ী কিনিলেও ঘৈণীজনীয়ে গাড়ী কিনিলে অশান্তি পায়। তাই যে দিনে ৰাতিয়ে যে পৰিশ্ৰম কৰি আছে বা এইটোও চা, এজনী খালি মোৰ ঘৈণীজনীৰ পিছত, বাকী একো কাম নাই। যত যি কিবা ডিছকাশ্যন কৰিলে ৰিণিকীৰ মাটি, আৰে লৈ নাযাওঁ কিয়, আইনটো আছে। ৰিণিকীয়ে কি খালে, ৰিণিকীয়ে পানী খালে, ৰিণিকীয়ে ঢাকু খালে, ৰিণিকীয়ে কোন গাড়ীত উঠিলে, চব সেইটোৱে চিন্তা দেখোন। পৃথিৱীখন কি ৰিণিকীক লৈ চলি আছে নেকি? আটাইতকৈ দুখৰ কথা যে মানুহজনৰ চকু মোৰ অকল ঘৈণীটোজনীৰ ওপৰত। মই 2008ৰ পৰা দেখি আছো, খালি প্ৰেছ কনফাৰেন্স পাতে মোৰ এগেইনষ্টত নহয়, খালি ৰিণিকীৰ এগেইনষ্টত। মোৰ ল'ৰা, মোৰ ছোৱালী আৰু ৰিণিকীৰ দম আছে যদি মোৰ লগত যুঁজ নাই। মই এইবিলাকক কৈ দিছো, যুঁজিলে মোৰ লগত যুঁজক। এইবিলাকৰ লগত যুঁজি কি হ'ব? খালি ঘৈণী আৰু ৰিণিকীৰ প্ৰতি বিশেষ চকু। ৰিণিকীয়ে ক'ত খালে, ক'ত মাটি কিনিলে। আৰে ৰিণিকীৰ সমান পৃথিৱীত কিমানৰ গুৱাহাটীত মাটি আছে, কিমানৰ গাড়ী আছে। এসময়ত এনেকুৱা কৰি দিলে যেন ৰিণিকীয়ে গাড়ীত উঠি অপৰাধ কৰিলে, তেতিয়াতো চব সাংবাদিকে ৰিণিকীৰ দৰে গাড়ী আছে। সেইটো সময়ত আপোনালোকে ৰিণিকীৰ গাড়ী ক'ত গ'ল, একো কিয় কেছ নহ'ল? তেতিয়াতো কংগ্ৰেছৰ চৰকাৰ আছিল, তৰুণ গগৈৰ চৰকাৰ আছিল, কিয় ৰিণিকীক এৰেষ্ট নকৰিলে? সেইকাৰণে এইবিলাক হিমন্ত বিশ্ব শৰ্মাক এইবিলাক কথা কয়, ৱাৰ ফেয়াৰ যি আছে, বুজিলত যে মোক বাধা দিব নোৱাৰে। যিমানে মোক বাধা দিব সিমানে মই বেছি শক্তিশালী হৈ তেওঁলোকে বেয়া পোৱা কামবোৰ কৰি থাকিম।